So hello guys, welcome back to my YouTube channel NP Mix Creation. আৰু আজি আমি এটা বেলেগ এটা জায়গাত গৈ আছো আৰু জায়গাটো এতিয়া নকওঁ গৈ পেলাই গম পাব ক'ত গৈ আছো নিপু মই গৈ আছো আৰু কোনটো জায়গাত গৈ পাওঁ কি জায়গা কেনেকৈ যাওঁ তো সকলোবোৰ দেখা দিম তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চাওক মই হাতেৰে যে দেখাই আছোঁ বেলেগ একো কোৱা নাই দিয়ক মই ৰাস্তাটোৰ বিষয়ে কৈ গৈ আছোঁ মানে ইমান ধুনীয়া ৰাস্তা আৰু এনেকুৱা ৰাস্তা পালে আৰু কি লাগে ধুনীয়া ৰাস্তা দেখিছেনে নাই কিমান ধুনীয়া সমান পুৰা পথাৰৰ মাজত গৈ থকা নিচিনা লাগিছে ৰাস্তা যিহে বেয়া ভাঙা চিঙা ৰাস্তা এই ৰ'দডাল লাগিছে কেনেকুৱা ৰ'দ দিছে তামাম ৰ'দ তাতে আকৌ ৰাস্তাটো মানে পুৰা পথাৰ টাইপৰ তেনেকুৱাতে আহি আছোঁ আৰু ৰাস্তাটো বেয়াও বেয়া মানে এনেকুৱা বেয়া ইয়াৰ পৰা আগতো ভাল পিছতো ভাল এই মাজৰখিনিতে বহুত বেয়া আৰু দেখিছে পানী দেখিছেনে নাই পুৰা মাছ কেইটামান নিদিলে হ'ল আৰু পুখুৰী আৰু এইটো মানে আগত যে গৈছিলে গাড়ী এখন তাৰপৰা মানে পৰি থাকিলে এই বস্তাটো এইটো এনে কিবা আছে বুলি ভাবিছিলোঁ পিছত নাই এইটো লোহাৰ টিঙৰ এতিয়া বহুতখিনি মানে বেয়া বেয়া ৰাস্তাৰ পৰা আহোঁতে মই এতিয়া এইটো ভাল ৰাস্তা মানে প্ৰৱেশ কৰিছোঁ আৰু এইফালে গোটেই সোপা একেবাৰে মানে হাল বোৱা নিচিনা মানে হাল মানে কঠীয়া ৰুব পাৰিব পূৰা যি ৰাস্তা পানী আৰু বেচা পৰা চলাই আছে একদম পূৰা হেৰি কৰি তেতিয়া এতিয়া যিমানখিনি আছে তো বোলক আকৌ আৰম্ভ কৰোঁ যাত্ৰাটো বহি লওঁ বাবা গো বাছনিখন এতিয়া মই চলাম ড্ৰাইভ কৰিম আৰু ই মানে মই ড্ৰাইভৰ সি পেচেঞ্জাৰ হ'ব এতিয়া তো বহক আৰু ক'ত যাব ফলক ৰেডি হৈছে জলদি যাব লাগে এতিয়া বলক নামো আছে নামঘৰত কেছটো কি হ'ল যাব লাগে বাওঁফালে মই গৈছিলোঁ সোঁফালে এয়া পালোঁ সেইবিলাক ধৰি লওক আৰু বেছি দূৰ নাইকিয়া অকণমান আছে আৰু বেছি দূৰ নাই অকণমান আছে পালোহিয়ে পালোহিয়ে না বহুত দিনৰ মূৰত আহিছোঁ এইখনে হৈছে কলীয়া ভোমৰা দলং চৰি মানে আমাৰ জেনেৰেল দলং এনেকুৱা দলঙত উঠিবলৈ ভাগ্য লাগিব আমি দলং পাই লৈ নদী এইখন নদী দেখি গৈছে এখন আমাৰ এইফালে ব্ৰহ্মপুত্ৰ নদী বৈ অহা নাই বেলেগ নদী পাইছোঁহি এইটো মন্দিৰলৈ ৱেলকাম টু মন্দিৰ মানে আমাক ক'ব মন্দিৰটো আমি নকওঁ কোনফালে সোমাই দিম গাড়ী আজি মানুহ চানুহ নাইকিয়া পিছে বাকী দেখাই আহি পেলাই আমি পূৰা পাই গ'লোহি এইটোৱে বৰদুবীয়া মন্দিৰ আৰু আপোনাক এটা বহুত স্পেচিয়েল বস্তু দেখাইছোঁ গুফা আহক বাদুলিয়ে ভৰ্তি গুফাত এই গুফাটোত বোলে বহুত বাদুলি চাদুলি থাকে দেই এতিয়া আমি গৈ লওঁ ন জেগাটোত পাই লওঁ
আৰু বুজিছোঁ বহুত দিনৰ মূৰত আহিছোঁ চৰি চেণ্ডেলযোৰ থ'বলৈ পাহৰিলোঁ এটা কাম কৰোঁ এইটোৱে হৈছে বৰদুবীয়া সোণাইপাৰ গৌৰীনাথ মন্দিৰ আৰু সকলো ভগৱানৰে হয় আৰু বহুত ধুনীয়া বহুত জেগাৰ আছে চাওক গৈছোঁ গুফা মানে এটা গুফাত আছে এইফালে যাব পাৰে ন এইটো হ'ল মেইন নামঘৰটো আৰু থাপনা চাপনা আছে আৰু সেয়াই আৰু বহুত দিনৰ মূৰত আহিলোঁ আগতে এনেকুৱা নাছিলে আগতে এতিয়া মানে বহুত বদলি গ'ল আৰু এবাৰ বলবম চলবম মানে ক'তো যাব পৰা নাই তো ইয়াতে আহিছে আৰু মেইন বস্তুভাগ হৈছে গুফা এই গুফাটোত বহুত মানে বাদুলি চাদুলি কিবা কিবি ওলমি থাকে আৰু এইটো নদীৰ মাজত বাবা আছে আৰু এইটো হ'ল মেইন গুফাটো গুফা অ' এই পূৰা এন্ধাৰ লাইট ফ্লেছ বহুত গুফাটো বনাইছে বহুত আৰু এফালে ওলাই যাব পৰা ৰাস্তা বাদুলি এতিয়া নাইকিয়া এতিয়া কিন্তু এনে ৰাতি ওলমি থাকে এইবিলাকত সেই টেষ্ট গুফা ভিতৰৰ পৰা এবাৰ আৰু এই গুফাই পকাতে মানে পূৰা বাদুলি লাগি থাকে ওলমি থাকে এতিয়া নাইকিয়া এতিয়া ৰাতি আহিব চাগে আৰু এইফালে ওলাই যোৱা ৰাস্তাটো এই শিৱ বাবা মানে মূৰ্তি এজন আছিলে এই ত্ৰিপাল যে দি থৈছে নীলা এতিয়া মানে মুকলি কৰা এতিয়া নাই তেতিয়া দিছিলে বলবম যেতিয়া আহিছিলে আৰু এইটো মেইন মন্দিৰটো এইটো বহুতে মানে কি ডাইৰেক্ট জেগাটোৰ নাম কৈ পেলাই কয় বৰদুবীয়া ডাইৰেক্ট বৰদুবীয়া থান বুলি কৈ দিয়ে কিন্তু নামটো আজি পালোঁ কি ত্ৰিকাল এনেকৈ মহাভৈৰৱ থান বুলি আকৌ পাহৰি থাকিলোঁ নামটো তো নামটো আজি পালোঁ জেগাটো আৰু কেনেকুৱা লাগিছে এই বেয়া মজা আহিছে বেছ চালি যোৱা মই এই শাওণ মাহত আহিছোঁ যোৱা দেওবাৰত বলবম আহিছিলোঁ গাঁৱৰ তিনিজন সমাজৰ সৈতে বৰভেটি আৰু মই যেতিয়া আহিছিলোঁ বহুত দিনৰ আগত আহিছিলোঁ তেতিয়া মানে এনেকুৱা নাছিলে জেগাটো চেঞ্জ আছিলে এতিয়া পূৰা হেৰি হৈ গ'ল আৰু এইফালে পুখুৰী চুখুৰী আছে মানে আপোনালোকে আহিব পাৰে ইয়াতে মানে চকৰাত বৰদুবীয়া সোণাইপাৰ নামটো পাই গ'লোঁ দেখাই আছোঁ নামটো এইটো নামে বহুত দিনৰ পৰা বিচাৰি ফুৰিছিলোঁ সোণাইপাৰ গৌৰীনাথ মন্দিৰ আজি গৈ নামটো পালোঁ এবাৰ মেইন গেট দি এইটো এই মন্দিৰজনা মানে আগত আছিলে আৰু এইফালে ডাঙৰ এনেকৈ নামঘৰ আছিলে এই নামঘৰটো আৰু এতিয়া মানে বাকী চব চেঞ্জ কৰি দিলেতো জেগাটো মানে দেখিয়ে মানে পূৰা হেৰি লাগিছে আৰু এতিয়া নোসোমাওঁ লং পেণ্ট পিন্ধি আছোঁ আৰু এইটো মেইন মন্দিৰভাগ এতিয়া দেখাব নোৱাৰিম মানে ভিতৰত যাব নোৱাৰিম কাৰণ বন্ধ হৈ আছে আৰু তাতে আমি লং পেণ্ট চং পেণ্ট পিন্ধি আহিছোঁ ন নোসোমাওঁ এবাৰ জিৰণি চৰাত অলপমান জিৰাই লৈ এবাৰ ওপৰৰ পৰা ইয়াতো কিবা বনাব নেকি এতিয়া আপোনালোকক মই পূৰা ওপৰৰ পৰা ভিউটো দি আছোঁ চাওক আৰু মজা লওক আৰু এটা কথা কোনোবা যদি ইয়াৰ পৰা মানে দূৰৰ পৰা মানুহ চানুহ আহে তো থাকিব ইয়াত সুবিধা আছে আৰু লগতে মানে মেইন বস্তুভাগ এই ভাগ মানে টয়লেট তো সকলো সা সুবিধা আছে আহিব পাৰে আৰু ধুনীয়াকৈ দৰ্শন কৰি যাব পাৰে বেছিকৈ এইটো বলবম অহা মানে আহিন মাহত বেছিকৈ হয় মানুহ চানুহ আহে কৰে আৰু
তেতিয়াই চব হয় আৰু ইয়াত লগতে ইয়াত বিয়াও হয় আপোনালোকে যদি ইয়াত যদি কোনো বিয়া চিয়া পাতিব পাৰে বিচাৰে তে গণেশ মন্দিৰ আছে, ইয়াতো পাতিব পাৰে গণেশ মন্দিৰ মানে পাপ্পাও আছে বাপ্পাও আছে, আপুনি আহিলেই হ'ল আৰু পাপ্পা গণপতি বাপ্পা চব আছে মানে অল ভগৱানৰ মন্দিৰ হয় এইটো মানে পাপ্পাও আছে ইয়াত, পাপ্পাও আছে বাপ্পাও আছে, আহিলেই হ'ল আৰু চব আছে পাপ্পাৰ পৰা বুজি পাইছে নাই গম ফাৰ্ষ্টবাৰৰ কাৰণে চাই লওক আজিলৈ বাই আৰু ইমান ভালকৈ বনাব নোৱাৰিলোঁ কাৰণ মানুহ চানুহ নাই ন বেলেগ এদিন ট্ৰাই কৰিব লাগিব আকৌ তো আজিলৈ বাই আৰু এটা কাৰণে বেলেগ মানে ভালকৈ দেখাব নোৱাৰিলোঁ চব বন্ধ আছে আৰু যিখিনি মানে বনালোঁ কৰিলোঁ যি ভাল হৈছে বেয়া আছে নাজানো যিখিনি বনালোঁ সেইখিনি চাওক আৰু পাৰিলে বেলেগ এদিন তেনেকৈ আহিম কৰিম যেতিয়া মন্দিৰ চন্দিৰ খুলিব হয় নহয় তো আহি পেলাই ভালকৈ দেখাম কৰিম জেগাবিলাক আৰু আপোনালোকৰ যদি কেতিয়াবা আহিব বিচাৰে তে আহিব পাৰিব একো প্ৰব্লেম নাই আৰু আজিলৈ ইমানেই দিয়ক ভালকৈ খালি দেখাব নোৱাৰিলোঁ বেলেগ এদিন দেখাম তো আজিলৈ ভিডিঅ'টো ইমানেই বাই